নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এডিআৰিত আহিবলগীয়া কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। গতিকে আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। পৰিৱেশ সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1986 চনত। ভাষাৰ ওপৰত ভিত্তি কৰি গঠন কৰা ৰাজ্যখনৰ নাম কি? উত্তৰ অন্ধ্ৰপ্ৰদেশ। ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে কিমান সময় লাগিছিল? উত্তৰ 2 বছৰ 11 মাহ 18 দিন। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰ H.J. কাৰ্নিয়া। প্লেইং ইট মাই ৱে কাৰ আত্মজীৱনী? উত্তৰ শচীন তেণ্ডুলকাৰ। চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? উত্তৰ 1857 চনৰ 10 মে'ৰ পৰা। দাণ্ডি মাৰ্চ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1930 চনৰ 12 মাৰ্চৰ পৰা। যাদৱ পায়েঙে সৃষ্টি কৰা অৰণ্যখনৰ নাম কি? উত্তৰ মোলাই-কাথনি। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ মুম্বাইত। গ্ৰাহক সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1986 চনৰ 24 ডিচেম্বৰৰ পৰা। ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? উত্তৰ বেংক অৱ হিন্দুস্তান। বৰষুণৰ পানীত কি ভিটামিন থাকে? উত্তৰ B12। ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পেৰিছত। বৈদ্যুতিক আধানৰ SI একক কি? উত্তৰ কুলম্ব। ভিটামিন চিৰ ৰাসায়নিক নাম কি? উত্তৰ এস্কৰ্বিক এচিড। হেপাটাইটিছ কিহৰ ৰোগ? উত্তৰ যকৃত। ডায়েৰিয়া সৃষ্টি কৰা অণুজীৱবিধৰ নাম কি? উত্তৰ প্ৰটোজোৱা। কুচিপুড়ি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? উত্তৰ অন্ধ্ৰপ্ৰদেশৰ। মোহিনীঅট্টম কোন ৰাজ্যৰ নৃত্য? উত্তৰ কেৰালা। বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত? উত্তৰ ফুটবল। কুমাৰ ৰজা বুলি কাক কোৱা হয়? উত্তৰ ভাস্কৰ বৰ্মনক। অসম আক্ৰমণ কৰা প্ৰথম মুছলিম কোন আছিল? উত্তৰ বখতিয়াৰ খিলজী। পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ মোমাই তামুলী বৰবৰুৱাই। হুমায়ুনৰ পুত্ৰ কোন আছিল? উত্তৰ আকবৰ। লক্ষদ্বীপ ক'ত অৱস্থিত? উত্তৰ আৰৱ সাগৰত। কোন তাৰিখে ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস পালন কৰা হয়? উত্তৰ 16 মাৰ্চ। কোন ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়? উত্তৰ যক্ষ্মা ৰোগৰ। আপাতানিসকল কোন ৰাজ্যত বাস কৰে? উত্তৰ অৰুণাচল প্ৰদেশত। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ গুৰু নানক। ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? উত্তৰ BR আম্বেদকাৰক। বিজয়ঘাট কাৰ সমাধিস্থল? উত্তৰ লাল বাহাদুৰ শাস্ত্ৰীৰ। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল? উত্তৰ বড়োসকলে। আহোমৰ শেষৰ ৰজাজন কোন আছিল? উত্তৰ পুৰন্দৰ সিংহ। কোনগৰাকী ব্যক্তিৰ জন্মদিনটো অসমত অভিৰুচি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ ভোগেশ্বৰ বৰুৱা। বুকাৰ বঁটা পোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন আছিল? উত্তৰ অৰুন্ধতী ৰয়। বেংককৰ ৰাজধানীখনৰ নাম কি? উত্তৰ থাইলেণ্ড। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ মুম্বাই। কিমান চনত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল? উত্তৰ 1911 চনত। ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ মৌলানা আবুল কালাম আজাদ। অসমৰ নাইটিংগেল বুলি কাক জনা যায়? উত্তৰ দীপালী বৰঠাকুৰ। অসমৰ লৌহ পুৰুষ বুলি কাক জনা যায়? উত্তৰ বিষ্ণুৰাম মেধি।
অসমৰ সৰোজিনী বুলি কাক জনা যায়? উত্তৰ ভানুমতী তালুকদাৰ। কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বিশ্বসিংহই। অসমৰ পৰা কোনে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? উত্তৰ লীলাধৰ বৰুৱাই। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰ নলিনীবালা দেৱী। প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? উত্তৰ মোৰ জীৱন সোঁৱৰণ। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ মিৰি জীয়ৰী। প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? উত্তৰ মালচ। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথিখনৰ নাম কি? উত্তৰ মৃত্যুঞ্জয়। প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? উত্তৰ অৰুণোদয়। অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ চুহুংমুং। ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ সমুদ্ৰগুপ্তক। লোচাৰ উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ অৰুণাচল প্ৰদেশত। ওনাম উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ কেৰালা ৰাজ্যত। বুন্দি উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ ৰাজস্থানত। সাপচৰ উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ মিজোৰাম। য়াওছাং উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ মণিপুৰ। বৰ্তমান ভাৰতবৰ্ষত কেইটা মহাকাশ গৱেষণা কেন্দ্ৰ আছে? উত্তৰ 21টা। ভাৰতৰ প্ৰথমটো মহাকাশ গৱেষণা কেন্দ্ৰৰ নাম কি? উত্তৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ। সতীশ ধাৱন মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত। ইছৰো কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ কেৰালাত। মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰ ক'ত আছে? উত্তৰ ত্ৰিপুৰাত। বীৰ টিকেন্দ্ৰজিৎ বিমান বন্দৰ ক'ত আছে? উত্তৰ মণিপুৰত। নৰেন্দ্ৰ মোদী এ পলিটিকেল বায়োগ্ৰাফী নামৰ গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ এন.ডি. মেৰিনো। ৰাষ্ট্ৰীয় খেল দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 29 আগষ্টত। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ এৰাবাটৰ সুৰ। ভূপেন হাজৰিকাক কোনে সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? উত্তৰ 1968 চনত আনন্দ চন্দ্ৰ বৰুৱাই। শান্তিবন কাৰ সমাধিস্থল? উত্তৰ জৱাহৰলাল নেহৰু। আজিলৈ ইমানেই আছিল। বন্ধুসকল, যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।